যেতিয়া আমাৰ লোকসভা বিধানসভা ইলেকশ্যন আহিব তেতিয়া ৰাইজক মাতি তেওঁলোকে ক'ব যে আমি গৰাখহনীয়া প্ৰতিৰোধ কৰিম, আমি ইস্পাৰ দিম, আমুক দিম, সেইটো আমাক তাৰমানে আজি বহু বছৰৰ পৰা আমাৰ ৰাইজক ঠগি আহিছে। আপোনালোকে কাক ভোট দিছিলে? আমি প্ৰথমতে দিছিলোঁ বৰ্তমান সংসদ হৈ আছে প্ৰধান বুঢ়াদেৱ, বৰ্তমান আছে আমাৰ ভৱন পেগু ডাঙৰীয়া। তেখেতলোকক কি জনাব? তেওঁলোকক আমি এইটো ক'ব খোজোঁ যে আজি ইমান দুৰ্ভগীয়া ৰাইজ, আমাৰ এই ব্ৰহ্মপুত্ৰ লালি আৰু চিমেণ্ট নদীয়ে 500টা গাঁও নদীৰ বুকুত যা গ'ল। আমি বাৰ বাৰ কৈ আছোঁ তেওঁলোকক যে আপোনালোকে আহি নিজে ডিষ্ট্ৰিবিউট কৰি ইয়াৰ আমাৰ ইস্পাৰ দিয়ক, আমাৰ শৈলবান দিয়ক, কি কৰিলে আমাৰ এই গাঁও সুৰক্ষা হ'ব। তেওঁলোকে আহি পেলাই ক'ব হ'ব, দিম, আমি বিভাগে আমি কৈছোঁ আৰু আমি চেষ্টা কৰিম। কিন্তু আজিলৈকে আমি ইয়াত আই মাতৃসকলে 1900 কিমান আছিলে 3 বছৰ হ'ল আমি ৰাজহুৱা হিচাপত কৰিছোঁ। আই মাতৃসকলে আগত 3 বছৰ কৰিছে। ইয়াত আমি টোটেল আজি 7 বছৰ হ'ব। সকলোৱে এই দুৰ্ভগীয়া ৰাইজে যিবোৰ মাটি যাতকৈ নাই এইবোৰ যা গ'ল, সেইবোৰ ৰাইজেও আমাৰ ইয়াত আহি সংযোগ কৰি আই মাতৃ গংগা দেৱীক আমি প্ৰাৰ্থনা জনাই আহিছোঁ। আৰু ৰাইজে কৈছে যে আমি চৰকাৰে একশ্যন নোলোৱালৈকে আমি কৰি থাকিম। ইমানবোৰ ৰাইজে 4-5টা গাঁও এতিয়া ব্ৰহ্মপুত্ৰ বুকুত যা গ'ল। এতিয়া নলবাৰী পাবই, নলবাৰী পোৱাৰ পাছত আমাৰ এইফালে মুক্তিয়া, খেৰকটা, ইয়ান্দিলৈ যাব। এইটো যুগত যায় তেতিয়াহ'লে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ লুটি লাঞ্চনা হয়, চিন ভিন নাথাকিব। এইটো কাৰণে গোটেই আমাৰ এই দুৰ্ভগীয়া ৰাইজে চৰকাৰ মহোদয়সকললৈ আমি অনুৰোধ কৰোঁ যাতে আমাৰ এই 4-5টা গাঁও যদিও যা গৈছে, যিবোৰ আছে সেইবোৰ গাঁৱৰ এইটো ব্ৰহ্মপুত্ৰক শৈলবান দি আৰু পাৰ্কোপান দি তৎকালীন এটা ব্যৱস্থা ল'ব লাগে বুলি আমাৰ এই 7টা গাঁৱৰ ৰাইজে বিনম্ৰ অনুৰোধ জনাইছে। ইয়াত মানে কেইখনমান গাঁও আছিলে আগতে, সেই ব্ৰহ্মপুত্ৰ নদীটোৰ দিশৰ পৰা সেই চৰ চাপৰিহেন সেই তালৈকে আমাৰ হেৰিটো গাঁওবিলাক আছিলে। প্ৰায় 1-1.5 কিলোমিটাৰমান গৰাখহাই গ'ল। 2011-12 চনৰ পৰাই এইটো মানে খহাই লৈ গ'ল চব। কিদি চাপৰি আছিল, কিদি গাঁও আছিল, 1 নং লক্ষ্মীচুটি বড়ো, 2 নং লক্ষ্মীচুটি বড়ো, 3 নং লক্ষ্মীচুটি লাদামগুৰিকে আদি কৰি এতিয়া বৰ্তমান 2 নং হেৰি লক্ষ্মীচুটিটো কিঞ্চিত মাত্ৰহে আছে। আৰু এইখিনি গাঁওবিলাক যি ইয়াত মানে ক্ষতিগ্ৰস্ত হ'ল, গৰাখহাই চব লৈ গ'ল ব্ৰহ্মপুত্ৰ নদীয়ে। এতিয়া সুৰক্ষাৰ কাৰণে আমি 2019 চনৰ 20 মে তাৰিখৰ পৰা আমি ইয়াত এই গংগা পূজাটো পাতিছোঁ আৰু তেতিয়াৰ পৰা আজি এই 4 বছৰ ধৰি দিছে। এনে কি আপোনালোকৰ যিটো পূজা, হয়, এনে কি ৰিজাল্ট পাইছে? পূজাৰ ৰিজাল্টটো ক'বলৈ গ'লে ৰিজাল্টত চব শূন্য মানে চব মানে লৈ গ'ল। আগতে যি আছিল সিও লৈ গ'ল। এতিয়া চৰকাৰৰ পৰা কোনো আমি দাবী কৰিলেও আমাৰ ফল হোৱা নাই। চব চৰকাৰেও দগাবাজি কৰি থকা নিচিনা হৈছে। পূজাটো কৰি ফলটো আৰু পোৱাই নাই, সেইটো ৰাইজেও জানে। পূজাটো মানে শূন্য বুলি ক'ব লাগিব। আৰু আমি এতিয়া কেইঘৰ মানুহে ইয়াত আছোঁ। আগতে ইয়াত আমাৰ 75লৈকে আছিলে গাঁও, হেৰি পৰিয়াল। এতিয়া মাত্ৰ 12 ঘৰ নে 13 ঘৰহে আছে আৰু বাকী চব লৈ गल। जोंथ' माने बे गराखहरनायनि थाखायनो आजिलै जोङो बोसोरब्रै जाबाय। थांनाय 2019 सननिफ्राय जों होयै दा 22 सन जाबाय। सिगांबो जोङो बैथिं बारनानै बोसोरथाम होदों। बोसोरथाम होनानै जेबो फर्मुला मोनाखै। मानोना हरै होदों हरैसो बाम जादों। आरो जोंनिथिंसो खुरदों। नंखायनो देग्लाय माने जोङो देग्लाय बे बोरियाव होनो होननानै जाहाथे माने ओरै बोरि जालांथों होननानै जों बिथिं होदों माने। ओरैनो देग्लाय गराखहनाया माबायदि जादों? गराखहनाया देग्लाय एसे खममोन खमालाय, खमबाबो बिसास गैया। दैनि बाथ्रा गंगानि बाथ्रा ना, आरो दै बाना एसे गिदिर जायाखै दा बर्थमान।
आरो दैबाना जाब्ला खुरलांगोन। नोंथांमोना जितु बे गंगा फुजा होनानै होबथानो हागोन होनना बिसास खालामदों? गंगा फुजा होनानैथ' माने थाबथागोन नामा होननानै जों होदोंमोन, नाथाय बोसोरथामा होबाय खिन्थु थाबथायाखै। आरो बे फुजाखौ मानो होनाय गोनां जादों? मानो? सरकारि भाबै जितु नोंथांमोननिसिमबो गरा कहनायाखौ होबथानो खामानि मावदोंमोन खोमा, नोंथांमोननिसिम माबायदि खामानि मावदों? सरकाराथ' जोंनि सायाव जेबो एक्सन खालामाखै। जों आजिलै सिगाङावबो बेयाव गरा खुरनाय समाव जों बेसेबां साংबादिकबो फैदों, जों आं बहुद बार बुंहरदों, बुंब्लाबो खुनु सरकारा जोंनि सायाव एक्सन लायाखै आरो। नोंथांमोना भटखौ सोरनो होदोंमोन? बे बिजेपि सरकारनो होगासिनो दं दाबो, नाथाय बिजेपि सरकारा जोंखौ एक्सन लायाखै। नंखायनो जोङो बिसोरनो दा एबार जोंनि माबाखौ जुदि मानियाबा जों बिथांमोननो जों भट होनाय खुनु मुलाम्फा जानायाव। बिजेपिआव भट होनांगौ होननानै सोर फोरमायनायमोन? सोर बुंनायमोन? माने रायजोआनो बुङो जे बिजेपिआव होनांगौ, दा बर्थमान बिजेपि सरकारा सलायगासिनो दं नालाय, नंखायनो बिजेपिनो होगासिनो दं आरो जों। बिजेपिआ देरहायोब्ला नोंथांमोननो मा मावना होगोन होननानै खोथा होदोंमोन नामा माबाफोर? खोथाथ' बेफोरबायदि होआखै, आरो बाव फैया माने एमपिबो फैयाखै, एमएलएबो नायफैयाखै, आरो बुंनो थाङोबा खाथि खाला पन्सायतनि गिदिर गोलावबो नायफैयाखै माने। नंखायनो जों बाव दुखु मोनना दं माने। एमएलए सोर? जोंना भुबन फिगु, एमपिआ सोर? एमपिआ किबा प्रधान बरुवा, नाथाय बिथांमोना जोंनि बिपदआव नायफैयाखै। नंखायनो जों बिराद दुखु मोननानै दं। आरो जों सानदोंमोन जे माने जोंनि फुजाजोंबो जोङो गंगा बिमाखौ होबथागोन नामा, जोंनिथिं बोरै खालामगोन नामा होननानै जेसेबांबो गोसो होनानै जों फुजा होदोंमोन, नाथाय बेफोर गासैबो फेलें। नै ओंखायनो जों देग्लाय माने हरै बोरि जाजोबनायलाय जोङो देग्लाय बिथिं होनानै हयथ' बोरि जालांनो हागौ होननानै जों देग्लाय माने बिथिं होनाय जादों माने। जितु बेसेसो गामि दंमोन बेयाव, बेसेसो न'खर? बेयाव जोंनियाव खमसे खम 185 घर नामा दंमोन, गथे बे गामि दरब्रैखौ लानानै। जोंनाव माने 1 नम्बर लक्ष्मी सुति दङ, 2 नम्बर लक्ष्मी सुति, 3 नम्बर लादांगुरि, 4 नम्बर बाङालि बस्ति, बेफोरखौ लानानै दा बाङालियाबो खावसे गैला, जोंनि बर'आथ' दा निल जाबाय, माने सेस गैथारला होनजाबाय। मा गामि होनोमोन बेनो? 1 नं लक्ष्मी सुति, 2 नं लक्ष्मी सुति, 3 नं लक्ष्मी सुतियानो खिन्थु लादांगुरि लिरदों आरो बिसोरो, ओमफ्राय 4 नं बाङालि बस्ति। बे गामि दरब्रै दंमोन जों, एखे लोगोसेनो जों गामि दरब्रैजों सलायनानै जादोंमोन। नाथाय गंगा बिमानि दाउ